হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ কলেজত বিহু প্ৰগ্ৰেম আছে আৰু তালৈকে যাবলৈ মই একেবাৰে ৰেডি। আৰু আজিৰ দিনটোত কি হয় সকলোবিলাক অকণমানকৈ হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আমি কলেজলৈ যাই লওঁ। এই গেলা গৰমখনত মই আকৌ টেম্পুত আহিলোঁ। টেম্পুত উঠিয়ে মোৰ একেবাৰে অৱস্থা বেয়া হৈ গ'ল। এইপিনে মই কলেজ আহি পোৱালৈ কলেজত প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। মই যিমানে সোনকালে আহিম বুলি ভাবোঁ সিমানেই মুঠতে ঘূৰাই পকাই মোৰ লেট হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে অকণমান বৰ হ'ব পাৰে, যিহেতুকে মই অৰিজিনেল চাউণ্ডটো মিউট কৰি দিছোঁ। কিন্তু ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া অকণো বৰ নহ'ব। আৰু এইপিনে আমাৰ প্ৰগ্ৰেম আৰম্ভণি কৰিলে জাতীয় ইয়াৰ লগে লগে সকলোখিনি হৈ যোৱাত বিহু নৃত্যৰ আৰম্ভণি হৈ গ'ল। আৰু বিহু নৃত্যৰ আৰম্ভণি কৰিলে আমাৰ জুনিয়ৰ দুজনীয়ে বহুত মৰম লগাকৈ বিহু নৃত্য কৰিলে। দুইজনীৰ নৃত্য শেষ হোৱাৰ লগে লগে আমাৰ মৰম লগা ভণ্টি এগৰাকীয়ে ধুনীয়াকৈ বিহুগীত গালে। ইয়াৰ পিছতে আমাৰ পখিলা দুজনীয়ে পখিলাৰ নিচিনাকৈ উৰি উৰি বিহু নাছিলে। ইহঁতবোৰে প্ৰমাণ যে আমাৰ অসমীয়াৰ তেজতে বিহু আছে। বিহু গান এটি বজাৰ লগে লগে আমি ঘূৰি ঘূৰি কেতিয়া নাচো আমি গমকে নাপাওঁ। ইয়াৰ পিছতে আমাৰ ক্লাছমেট দুগৰাকীয়ে বিহু গান গালে। আমি সিহঁতৰ গান শুনিবলৈ যে সিদিনাৰ পৰা অপেক্ষাত আছোঁ। মোৰ পিছফালে সিহঁতক দেখিছেনে? সিহঁতে তাতে বিহু নাচি আছে। আৰু মোৰ লগৰজনে এইফালে মোক কৈ আছে যে মই হেনো ক্ষীণাইছোঁ আৰু কেমেৰাত মোৰ যিটো চেহেৰা দেখা যায় সেইটো মোৰ ৰিয়েলত একেবাৰে নহয়। বাৰে বাৰে সুধি আছে যে আমি ছোৱালীবোৰে কি ফিল্টাৰ ইউজ কৰোঁ, কিন্তু আমাৰ ছোৱালীবোৰৰ বাবে এইটো বহুত ছিক্ৰেট হয়। সেইবাবে এইটো কথা মই ল'ৰাৰ লগত একেবাৰে শ্বেয়াৰ নকৰোঁ। এইফালে মঞ্চত মোৰ ফ্ৰেণ্ড কেইগৰাকীয়ে নৃত্য কৰি আছে। সিহঁতৰ লগত মই প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু প্ৰেক্টিছত মোৰ মূৰ ঘূৰাই যিটোহে অৱস্থা হৈ গ'ল, মই মঞ্চলৈ গৈয়ে নাপালোঁ। এতিয়া মই অডিয়েঞ্চৰ ৰূপত ইয়াত বহি বহি সিহঁতৰ নৃত্য উপভোগ কৰি খুব এনজয় কৰি আছোঁ। ইহঁতৰ থিমটো আছিলে আকৌ বাৰেবৰণীয়া নৃত্য। সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে গোটেইকেইজনীকে, বহুত ধুনীয়াকৈ। সিহঁতৰ নাচটো চাবলৈ এই গৰমতো ইয়াতে বহি আছোঁ। সিহঁতৰ নচা হোৱাৰ লগে লগে কিবাকৈ বাহিৰলৈ গ'লা আৰু বাহিৰত গৈয়ে চব ফটো উঠাত ব্যস্ত একেবাৰে। আজি দিনটোৰ বাবে এইজনক আমাৰ সকলোৰে পাৰ্চনেল ফটোগ্ৰাফাৰ বনাই ল'লোঁ। আজি দিনটোৰ কাৰণে এইটো ফটোগ্ৰাফাৰ হয় না? দিনটোৰ ফটোগ্ৰাফাৰ তোমাৰ তাতে ভিডিঅ' মই চাই আছো। তোমাৰ যি ভিডিঅ' আছে যদি ইনষ্টাত ভাইৰেল হৈ যাবা তুমি। আজি দিনটোৰ কাৰণে একদম চবৰে তাৰমানে ৰাইজৰ ফটোগ্ৰাফাৰ মই ফ্ৰীতে একদম ভিডিঅ' বনাই দিছা। ধুনীয়া এনেকৈ কোনে ফটো মাৰে? এনেকৈ ফটো মাৰিলে মাৰি চাব লাগে। কেইজনী মানে এই ৰ'দত ইয়াতে নাচি থকা দেখি এইজনে আকৌ সিহঁতৰ ভাও দেখাই আছে এনেকৈ। আৰু এইজনক আজি আমাৰ সকলোৱে মানে ফ্ৰীতে একেবাৰে ফটোগ্ৰাফাৰ বুলি ভাবি লৈছে। আৰু চবেই ইফালৰ পৰা আহিব প'জ দিব যে তুমি মোক ফটো মাৰা, সিফালৰ পৰা এইজন আহিব মোক ফটো মাৰা। তেনেকৈ মানে এওঁৰ দিনটো ধুনীয়াকৈ। গৰমৰ যিটোহে উৎপাত পৰিছে, আইচক্ৰীম বেপাৰীজন আমাৰ কলেজৰ ফ্ৰণ্টতে আছিলে। তালৈকে চব দৌৰি থকা দেখা পাই আইচক্ৰীম বেপাৰীজন আমাৰ কলেজৰ ভিতৰলৈ আহিলে আমাক সকলোকে সহজ কৰি দিয়াৰ বাবে। চশমা মেইন মানুহ গৰমত থাকিব পৰা নাই, এইটো আৰু এইফালে চশমা পিন্ধি কিবা লেবেল দি আছে। চশমা পিন্ধিয়ে ফটো উঠিব, এনেই ৰ'দখনত যে কেনেকৈ ইয়াত আছোঁ মই নিজে বুজিব পৰা নাই। এটা চিংৰা ককত ৰখিব লগা ভাবিটো, এটা চিংৰাৰ কাৰণে 3টা বাজছি। কম খক নহয়, দাঁত চাফা কৰি আহিছে আজি।
হা এটা চিংড়াৰ কাৰণে এই ৰ'দত থাকিব পাৰিছো এটা চিংড়া সেইটো হ'লে সেইটো দি মোৰ পৰা খালা মনতো একছো মই লব পঢ়ি কিনে এটা চিংৰা ন কি যোৱাৰ পিছত এতিয়া আৰু কি ডান্স কৰি আছে তাকে তাই ৰিলছ য দমাচে দি সঁচাই য দমাচে দি য সঁচা সঁচি য সঁচা সঁচি য বিয়া পাতছ জানি হা শেষত সকলোৱে মিলি মঞ্চৰ ওপৰতে এপাক বিহু নাছিলে ইয়ালৈ মেমহঁতকো আমি সকলোকে দেখি মোৰো মনটো এবাৰ বিহু নাচিবলৈ মন গ'ল সেয়েহে মই এবাৰ মঞ্চলৈ গৈ বিহু নাচিকে দিলোঁ আৰু এনেকৈ আজিৰ দিনটো সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে সকলোৱে মিলি বহুত বেছি এনজয় কৰিলোঁ বিহুৰ বতৰত কলেজত এবাৰ নাচিবলৈ সুযোগটো দিয়াৰ বাবে বহুত বেছিয়ে ভাল লাগিলে কি কয় এতিয়া আজি শেষ বাৰু লগ পাই ভাল লাগিল খোৱা লোৱা কৰিবা আৰু চিংৰা আখলা নাখোৱা মোকো দিবা তো ফাইনেলি আজি প্ৰগ্ৰাম শেষ নাকি আমাৰ প্ৰগ্ৰাম শেষ কৰিলোঁ মই চেণ্ডেল পাইছোঁ ক'ত পাইছিলোঁ এইগিলাকে কৈ ফটো উঠা জোচ ফটো উঠা জোচ এইগিলাখান কলেজ খালি আমি কেইটা অকল কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আমাৰ গ্ৰুপটোৱে কলেজত আমাৰ 2 আৱাৰ্ছত চব শেষ হৈ গৈছে কলেজত যাব নোৱাৰো লাষ্ট হেভি দুখ এইফালে নাচনি গাল উৰি উৰি যোৱা আছিল আমাৰ নলবাৰী আইন মহাবিদ্যালয়ৰ বিহু উদযাপন ভিডিঅ'টি চাব কেনে লাগিছে ক'ব আৰু লাইক আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব